কাহিনী আমি বহুত শুনিছো, কিন্তু এইখন এনেকুৱা এখন কাহিনী য'ত বুদ্ধিৰ অপৰূপ প্ৰদৰ্শন দিয়া হৈছে, য'ত বিজনেছ মাইণ্ড কাক কোৱা হয় তাক ডিফাইন কৰা হৈছে। मुझे जो सही लगता है मैं करता हूं, वो चाहे भगवान के खिलाफ हो, समाज के खिलाफ हो। তুমি কি কৰিব আহিছা? মই ডেকাই থব আহিছো। মই ভাল ডেকাইতি কৰিম ছাৰ, ভাল ডেকাইতি কৰিম। মিষ্টাৰ শংকৰলাল ত্ৰিবেদী কোটিপতি মানুহ, তাৰ ওচৰত বহুত টকা, বহুত গহনা আছে। ছাৰ, মই চব টকা, চব গহনা চুৰ কৰি লৈ আহিম। নালাগে, মই গহনা নিপিন্ধো। তুমি ডকুমেণ্ট আনিবা। কেনেকুৱা ডকুমেণ্ট ছাৰ? ডকুমেণ্ট অফ STP। ছাৰ, ডকুমেণ্ট অফ STP মানে? ডকুমেণ্টছ অফ চিক্ৰেট টিপছ অফ প্ৰফিট। তেতিয়াহ'লে ভাইটি, তুমি কৰিবা কি? মই ডেকাইতি কৰিম ছাৰ। কি ডাকাইতি কৰিবা? ডকুমেণ্ট অফ STP। গুড। কিন্তু কেনেকে কৰিবা? ছাৰ, নাজানো। নাম্বাৰ 1, তুমি শংকৰ ত্ৰিবেদীৰ ওচৰত যাবা, মালৰ বটল লৈ, কিন্তু চেহেৰা নেদেখাবা। মালত টোপনি যোৱাৰ টেবলেট মিলাই দিবা আৰু তাক খুৱাই দিবা। তাৰপিছত ডকুমেণ্টখন লৈ আহিবা। নমস্কাৰ। কিন্তু চেহেৰা নেদেখাবা। তই কোন? ডেকাইত। কি? ডেকা 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 ডেকা। কোন ডেকা? ৰাতুল ডেকা। কি লাগে? মাল খাম। কি? মাল খুৱাম। মানে? আপোনাক মাল খুৱাম আৰু মই চাম। এই, এই। আৰে আপুনি কেনেকুৱা খগোৱা মানুহ, মই মাল নাখাওঁ নেকি? এক মিনিট, খাবলৈ কিবা চাকনা আছেনে? লৈ আহক না। চাকনা নাই? হ'ব, চাকনা নালাগে, আপুনি বহক। কি হল? কি হল তোর? তই মোৰ কাৰণে কাম কৰিব আহিছ নে মোৰ কাম বেয়া কৰিব আহিছ? স্যার, মই আপোনাৰ কাম কৰিম। কেনেকে কৰিবি? মোৰ আইডিয়াত কৰিম। তই কোন? মই পায়খানা চাফা কৰো। মোৰ পায়খানা চপা আছে। কিন্তু মানুহে কমপ্লেইন কৰিছে, কি? আপোনাৰ পায়খানাৰ পৰা বহুত লেতেৰা গোন্ধ ওলায়। আপোনাৰ ওচৰ চুবুৰীয়া মানুহ চবে কমপ্লেইন কৰিছে। যদি মই আজি আপোনাৰ পায়খানা চাফা নকৰো, চবে আপোনাৰ নামত পুলিচ কেছ কৰি দিব। আই কি হল? আপোনাৰ পায়খানা চাফা হৈ গ'ল, কিন্তু আপোনাৰ ঘৰখনো বহুত লেতেৰা। চাফা কৰি দিওঁনে? কিমান পইচা ল? পইচা 1 পইচা নলওঁ, চব ফ্ৰী। ঠিক আছে, কৰি দিয়ে।
তই গহনা চুৰ কৰিব গৈছিলি? এইকেইটা মোৰ, আপোনাৰতো এইটো। ভিতৰত চাওক না কি আছে। এয়া কি স্যার, মাল দেখুন খালি। কোনো অহা নাই, দরজা ভাঙিব লাগিব। শঙ্করলাল, এই শঙ্করলাল, এই মারি দিলে। কল্লাল, গুড নাইট বুড়া। স্যার 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 এই স্যার এই স্যার এই স্যার স্যার। এসটিভি খন দে শঙ্কৰলাল। নিদু। ঐ শঙ্কৰলাল, ইমান বুঢ়া বয়সতে ইমান জোৰ দেখাব নালাগে। কঁকাল ভাঙিলে চাবলৈ কোনো নাই। ডকুমেন্ট ক'ত শঙ্কৰলাল? তুমি তো লৈ গেলা। এইখন খালী পৰি আছে, একো নাই। ভালকে চোৱা। একোৱেতো নাই। এইখন কি? এসটিপি। কি বকি আছো? দিছ ইজ দ্য শ্বীট অফ পেপাৰ। মই বহুত আগৰ পৰা জানো এসটিভি মানে এনেকুৱা এটা ডকুমেণ্ট য'ত বহুত কোটিপতি হোৱাৰ ৰহস্য সোমাই থাকে, য'ত সোমাই আছে সকলো ব্যৱসায়ৰ সফলতাৰ চাবিকাঠি, আৰু য'ত সোমাই আছে ডাঙৰ ডাঙৰ কোটিপতিবিলাকৰ ইনকামৰ টেকনিক। কিন্তু এইখন কি? 20 বছৰ পৰা এসটিপি লুকাই থৈছো আৰু সদায় লুকাই থাকিম। আৰু মই জানো তই মোৰ পকেট লাগি আছ। আৰু সেইবাবে মই তোৰ পাত্তা কাটিব আহিছো। কি? অ খুৰা, মই শংকৰলালৰ মানুহ। তুমি মোৰ লগত এনেকুৱা কৰিলা? অ তুমি মোৰ বহুত হেল্প কৰিছা। হ'ব স্যার, হ'ব। কিন্তু স্যার এটা কথা দেই, আপুনি কিন্তু ত্ৰিবেদী মানুহ হৈ বহুত ধুনীয়া অসমীয়া ক'ব পাৰে। থেংক ইউ। হ্যাঁ, ওয়েলকাম স্যার। স্যার এটা কথা, এসটিভিটো একচুয়ালি কি বস্তু? মানে স্যার মইতো আপোনাক বহুত হেল্প কৰিলো, মই জানিব পাৰিমনে স্যার এসটিভি কি হয়? তাত এখন কাগজ আছে, এইটো পঢ়া। মই এখন ডাঙৰ বিজনেছমেন। মই নিজৰ বিজনেছত বহুত লছ খালো। এদিন মই ভাবিলো এটা মিথ্যাৰ সহায় লওঁ। তাৰ পিছত মই এসটিপি নামৰ মিথ্যাৰ হাত ধৰি আগবাঢ়িলো। চবৰ মনত এখন প্ৰশ্ন জগালো, এসটিপি লোৱাৰ বাবে বহুত ডাঙৰ ডাঙৰ বিজনেছমেন মোৰ লগত বিজনেছৰ হাত আগবঢ়ালে। এসটিপি চুৰ কৰিব গৈ মোৰ নাম নিউজত আহিলে। মই আৰু পপুলাৰ হৈ গ'লো, আৰু এসটিপি এতিয়াও এটা ৰহস্য হৈ আছে আৰু সদায় থাকিব। অ' মাই গড, স্যার আপনি দেখুন বেলেগ বুদ্ধিমান মানুহ। স্যার কিন্তু এসটিপি ফুল মিনিংটো কি? এসটিপি মোৰ নাম। আপনার নাম তো শঙ্করলাল ত্রিবেদী, SLT। মোৰ নাম শঙ্কৰ তাৰা ফুকন। আপনি কিন্তু ত্রিবেদী মানুহ হৈ বহুত ধুনীয়া অসমীয়া ক'ব পাৰে। স্যার আপুনি দেখোন বেলেগ বুদ্ধিমান, কিন্তু স্যার আপুনি অলপ হ'লেও বুৰ্বক আছে। মোক যে ইমানখিনি কথা আপুনি বিশ্বাস কৰি কৈ দিলে, মই যদি আকৌ বেলেগক কৈ দিওঁ? লোৱা, এই কিতাপ পেলাই দিয়া। এতিয়া ভয় খাই আছে। এতিয়া যদি মই এইকেইটা থৈ দিওঁ?
কিবা পাউডাৰ লাগি আছে। তুমি এতিয়া চব পাহৰি যাবা